হেল্ল' ফ্ৰেণ্ডছ, আৰু এতিয়া দুপৰীয়া সময় হৈছে। আমাৰ ইয়াত বৰষুণ দি আছিলে, এতিয়া এৰিলে। সেইকাৰণে আগফালে ধুনীয়াকৈ বাৰান্দাখনত বহি লৈছোঁ আৰু ভিডিঅ' এটা আৰম্ভ কৰোঁ বুলি ভাবিছোঁ। আৰু আজি বিশেষকৈ ভিডিঅ'টো হ'বলৈ গৈ আছে বহুত দিনৰ পৰা এটা বস্তু বনাম বুলি ট্ৰাই কৰি চাম বুলি ভাবিছিলোঁ। আৰু সময় সুবিধা তেনেকৈ পোৱা নাছিলোঁ, বা মনটো চব সময়তে মন নাযায়তো বনাবলৈ। কিন্তু আজি এতিয়া মন গৈছে আৰু বনাম বুলি ভাবিছোঁ। গতিকে বস্তুটো হৈছে, এয়া মই ওচৰতে থৈ দিছোঁ, পিঁয়াজ আৰু এয়া চাহপাত। পিঁয়াজ আৰু চাহপাতৰ দুইটা সংমিশ্ৰণ কৰি এটা তেল বনাম। তেল তেল বনাই ইউটিউবত চাৰ্চ কৰিলে আপোনালোকে পায়েই। পিঁয়াজৰ তেল এনেকুৱা পিঁয়াজৰ তেল পূৰা একদম চলি আছে আৰু বৰ্তমান পিঁয়াজৰ তেলটো লগোৱা। আৰু তাৰ যিবিলাক লক্ষণ আছে যে চুলি ফাটে, চুলি কিবা এইবিলাক পাতল হোৱা বা পকা, সেইকাৰণে বহুতেই ভাল। আৰু সেইবাবে বহুত বেছি আছিলে বাৰু বস্তু, কিন্তু মই আৰু চাহপাত আৰু পিঁয়াজ এই দুটা মিলাই পেলাই মই বনাম একদম সহজভাৱে, একদম নৰ্মেলভাৱে। যিহেতু পিঁয়াজখিনি এনেও ভাল বুলি জানোৱেই, আৰু চাহপাতটো চুলিৰ কাৰণে বহুত বেছি ভাল। গতিকে এই দুটা বস্তু মিলাই পেলাই মই বস্তুটো বনাম। বহুত দিনৰ পৰা এইটো বস্তুটো চাই আছিলোঁ আৰু বনাম বুলি ভাবি বনোৱা নাছিলোঁ। আজি বনাম এতিয়া, আৰু আপোনালোকক দেখাম। অন কেমেৰাত মই ইয়াত লগায়ো দেখাম, ধুনীয়াকৈ চুলিত লগাই দেখাম। গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ বাবে মই লৈছোঁ এগিলাচ পানী, আৰু পানীখিনি ধুনীয়াকৈ গৰম কৰিম। আৰু গৰম হোৱাৰ লগে লগে বস্তুখিনি দি দিম। ধুনীয়াকৈ গেছটো এতিয়া জ্বলাই ল'লোঁ। তাতে অকণমান 1 মিনিটমান সময় গৰম হ'বলৈ দিলোঁ। আৰু গৰম হোৱাৰ পাছতে দি দিলোঁ মই চাহপাতখিনি। ইয়াতে চাহপাতখিনি দি দিলোঁ। ইয়াত ধুনীয়াকৈ গৰম হৈ গ'ল, আৰু ইয়াতে চাহপাতখিনি দি দিলোঁ। আৰু অকণমান সময়ৰ পাছতেই পিঁয়াজখিনিও ইয়াতে দি দিলোঁ। আৰু এয়া 8 মিনিটৰ পাছত এনেকুৱা হৈ গ'ল, শুহিয়ে গৈছেগৈ। আৰু এতিয়া মই কাঢ়ি থ'ম, আৰু ঠাণ্ডা হ'ব লাগিব। গতিকে এতিয়া মই কাঢ়ি থ'ম। সম্পূৰ্ণ 8 মিনিট এনেকৈ সিজাই আছোঁ। এইখিনি কাঢ়ি থৈ দিওঁ, আৰু কালাৰ চক কেনেকুৱা, ইমান ডাঠ কালাৰ হৈছে। আৰু এইখিনি চেঁচা হ'ল, আৰু চেঁচা হোৱাৰ পিছত মই এতিয়া এনেকৈ চেকনিয়ে গিলাচটোত বাকি দিম। সেইখিনি ইয়াতে থাকিলে, আৰু এইখিনি কালাৰ চাওকচোন কেনেকুৱা ধৰণৰ কালাৰ, বাপৰে। আৰু এইখিনি চেঁচা হোৱাৰ পিছত মই বটলটোত ভৰাই দিম ধুনীয়াকৈ, আৰু লগায়ো দিম। ইয়াতে অকণমান লগায়ো দেখাম আপোনালোকক। আৰু ইফালে তেলখিনি চেঁচা হোৱালৈকে আমি দেহা আৰু মোলে লাল চাহ বাকি লৈ আনিলোঁ। আৰু আমি এতিয়া খাওঁ, তেজপাত আৰু আদা দিয়া লাল চাহ। ছোৱালীলৈ বাৰু ঠাণ্ডা পানী দি দিছোঁ লাল চাহত। ভালনে? গৰম 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 বুলি কোৱা। বলম আমি চাহকণ খাই লওঁ। বাই বাই তেতিয়া, বাই বাই। খোৱা বাকলিটো নাখায়, নহয়। চাহ খাবা নাই? আৰু শেষত একেবাৰে চাহ তাহ খাই বৈ আজৰি হোৱাৰ পাছত এয়া তেলখিনি মই সানিবলৈ লৈছোঁ। ধুনীয়াকৈ অকণমানকৈ লৈ গুৰিত ধুনীয়াকৈ লগাই, আৰু আগতো লগাম, গুৰিটো লগাম ধুনীয়াকৈ। এতিয়া অকণমান সৰহকৈ লগাই থৈ দিম। আৰু আপোনালোকক মই ফাইনেলি দেখালোঁ, নিজেই তেলটো বনাই মেলি। ইউটিউবত দিয়ে থাকে বাৰু, তথাপিতো নিজেই নিজৰ হাতেৰে বনাই মই লগাইছোঁ এয়া। আৰু ফাইনেলি পিঁয়াজৰ তেল লগালোঁ, আৰু আপোনালোককো দেখালোঁ।